ভাৰতীয় প্ৰাক্তন সৈনিক বিষয়া তথা লগতে আমাৰ কাৰ্গিল যোদ্ধা মাননীয় শ্ৰীযুত প্ৰভাত শইকীয়া ডাঙৰীয়াৰ বাসগৃহত আহি আজি আমাৰ সন্মানীয় কৌনাবাৰী আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী চিহি পাথৰী বাইদেৱে তেখেতক এখনি চেলেং চাদৰে সম্বৰ্ধনা জনাব। লগতে ৭৯তম সংখ্যক আমাৰ স্বাধীনতা দিৱসৰ উপলক্ষে তেখেতক আমি আমাৰ দলৰ ফালৰ পৰা লগতে আমাৰ সম্পূৰ্ণ জনসাধাৰণৰ ফালৰ পৰা আমি তেখেতক শ্ৰদ্ধা নিবেদিছোঁ। যিহেতু তেখেতসকলৰ অবিহনে আমাৰ দেশৰ সুৰক্ষা অসম্ভৱ, সেয়েহে আমি প্ৰতিগৰাকী যোদ্ধা বা প্ৰতিগৰাকী আমাৰ দেশৰ সৈনিকক এনেদৰে জনাব বিচাৰিছোঁ। প্ৰত্যেককে আমি জনাব পৰা নাই যদিও আমাৰ দৃষ্টিত যিসকল আছে, আমাৰ ওচৰতে যিসকল আছে, আমি সেইসকলকে সন্মান যাচিছোঁ।